Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So নতুন একটা ভিডিও লৈ আহিলো বহুত এটা ইম্পৰ্টেন্ট বিষয়ৰ কাৰণে আলোচনা কৰাৰ কাৰণে যেহেতু এইচএছৰ ৰিজাল্টস ডিক্লেয়াৰ হৈছে আৰু বহুত ষ্টুডেন্টছৰ মাৰ্ক লৈ হিয়তৰ সন্দেহ হৈ আছে যে মই যিমানখিনি পাব লাগিছিল হিমানখিনি মাৰ্কস মই পোৱা নাই সো হেতু লৈ সন্দেহ হ'ব পাৰে আৰু এটো প্ৰত্যেকবাৰে কিবা নহয় কিবা এটা অলপ কিবা ভুল হোৱাৰ সন্দেহ থাকে সো তোমালোকে এটোৰ কাৰণে তোমালোকক সুবিধাও দিয়া হৈছে যে তোমালোকে যাতে ৰিচেক কৰি তোমালোকে বহিখিনি আকৌ এবাৰ ৰিচেক কৰি তোমালোকৰ মাৰ্কস অৰিজিনাল যেটো মাৰ্কস হিটো যাতে তুমি পাবলৈ সক্ষম হোৱা এটোৰ কাৰণে সুবিধা দিছে আৰু এটো কেনেকৈ চাবা যে কেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবে ইয়াৰ কাৰণে এটো মই দেখুৱাই দিবলৈ বিচাৰিম সো ইয়াত গুগলত আহিবা ডাইৰেক্ট ইয়াত AHSEC সার্চ কৰি দিবা সার্চ কৰি দিয়াৰ লগে লগে ইয়াত AHSEC ৰ এটো অফিচিয়েল ওয়েবসাইট হয় এটো যাবা এটো যেতিয়া ওপেন হ'ব ইয়াত চাব পাৰিছে ওপেন হৈছে ইয়াত তোমালোকে তললৈ আহিলে ইয়াত এটা তোমালোকে নোটিফিকেশন পাবা ইয়াত এটো ব্লু কালাৰৰ ভিতৰত যেটো লিখা আছে স্টুডেন্টস মে এপ্লাই ফৰ ৰিচেকিং এণ্ড স্ক্যান্ড কপি অফ answer scripts of ACS final examination 2025 after 2 days তাৰমানে যেদিনা তোমাৰ ৰিজাল্টস দিয়া হৈছে সেই দিনৰ পৰা দুদিন মান পিছত এইটো খুলিব অৰ্থাৎ এইটো অহাকালি অৰ্থাৎ 3 মে তাৰিখে এইটো খুলিব সো আৰু ইয়াত ইনফৰমেশন হৈছে যে তুমি ৰিচেক কৰাৰ কাৰণে কিবা বস্তু দৰকাৰ হ'ব নেকি সো তুমি ৰিচেক কৰাৰ কাৰণে তাতে যিখিনি তোমাৰ ডাটা খুজিব সেইখিনি দিয়াৰ পিছত তোমাক পে কৰিব লাগিব পাৰ সাবজেক্টত 500 টকাকে খুজিব হিয়তে হেতু দিব লাগিব ৰিচেক কৰাৰ কাৰণে সো এইটো আছিল মেইন ইনফৰমেশন আৰু এটা ইয়াত ইম্পৰ্টেন্ট কথা হৈছে যিসকল ষ্টুডেন্টছে ৰিচেক কৰাৰ কাৰণে এপ্লাই কৰিব হিয়তে এইটো জানি থোৱা একেবাৰে হিয়তৰ কাৰণে উপকাৰ হ'ব এইটো জানি থোৱাটো কাৰণ যেতিয়া তুমি ৰিচেক কৰিবা তাতে দিয়া আছে হিয়তে যেটো প্ৰসেস আৰু যেটো সিস্টেম হিয়তৰ ৰিচেক কৰাৰ কাৰণে তুমি যদি ৰিচেক কৰাৰ কাৰণে ধৰি ললা সায়েন্সৰ তুমি ৰিচেক কৰাৰ কাৰণে ধৰি লও ফিজিক্সৰ পেপাৰটো ৰিচেক কৰাৰ কাৰণে তুমি এপ্লাই কৰি দিলা তাতে হিয়তে কেনেদৰে ৰিচেক কৰিব ফাৰ্স্টলি হিয়তে চাব যে কোনো ধৰণৰ কোৱেশ্চনৰ আনসাৰ হিয়তে সোৱাই নাই নেকি এৰুৱাই গৈছে নেকি চাবলৈ এৰুৱাই গৈছে নেকি হিয়তে এইটো চাব ফাৰ্স্ট যদি তেনেকুৱা থাকে তেনে হলে আকু হিটু চাই কিনে তোমাৰ মাৰ্ক যদি ভুল শুদ্ধ সেই ধৰণে মাৰ্ক তোমাৰ কিমান হয় এটো টোটালত এড কৰি দিব আৰু ইয়াৰ পিছত যদি যেটো আনসাৰ লিখিছা শুদ্ধভাৱে হেতু টিচাৰে সোৱাৰ পিছত হেতু মাৰ্কটো দিছে কিন্তু মাৰ্কটো এড কৰাৰ কাৰণে হিয়তে পাহৰি গৈছে তোমাৰ যেটো মাৰ্ক পাবলগীয়া হেতু দিছে কিন্তু লাষ্টত যেতিয়া টোটাল কৰাৰ সময়ত হেতু এড কৰিবলৈ পাহৰি গৈছে আৰু যাৰ কাৰণে তোমাৰ মাৰ্ক কম আহিছে হেতু তোমালোকক এড কৰি দিব আৰু যদি কোনো কোৱেশ্চনৰ আনসাৰ যদি হিয়তে রাইট দিছে বা হিয়তে মার্ক দিবলগীয়া আছিল কিন্তু রাইট দিছে কিন্তু মার্কটো বহাবলৈ হিয়তে পাহৰি গৈছে এনে ধৰণৰ কন্ডিশনত তোমালোকক মার্কসটো এড কৰি দিব যদি তোমালোকে ভাবা যে মই ৰিচেক কৰিলে মোৰ কপিটো আকৌ একেবাৰে কমপ্লিটলি ৰিচেক হ'ব গোটেইখিনি ভালদৰে টিচাৰে আকৌ ভালকে পঢ়িব চাব তেনেদৰে নহয় এটো যদি তোমাৰ ধৰি লও 2 মাৰ্কৰ এটা কোৱেশ্চন আছে হেতু এটা এজন টিচাৰে এটো চাই তোমাক মার্ক দিছে 1.5 মার্ক দিছে হেতু বেলেগ টিচাৰে আৰু নাচায় যে নহয় এটো 1.5 নহয় এটো 2 মাৰ্ক মান পাব লাগিছিল এনে ধৰণে আৰু বেলেগ টিচাৰে নাচায় তাত কিয়নো এটো যেটো টিচাৰে দেখিছে হেতু টিচাৰে তোমাৰ আনসাৰে হেতু টিচাৰক স্যাটিসফাই কৰিব পাৰিছে নে নাই হেতুৰ ওপৰত ডিপেন্ড কৰি হেই টিচাৰে মাৰ্কস দিছে হেই মাৰ্কসত আৰু হিয়তে হাত নিদিয়ে যদি টোটালত কিবা অসুবিধা হৈ আছে টোটালত যদি হিয়তৰ কিবা ভুল হৈছিল হেতু তোমালোকে পাই যাবা আৰু যদি কোনো কোৱেশ্চনৰ আনসাৰ যদি হিয়তে সোৱাই নাই তেনেহলে নতুনকে হিয়তে হেতু চাই কিনে মাৰ্ক নতুনকে বহাই দিব ইয়াতকৈ বাহিৰে তোমালোকে আশা কৰিব নোৱাৰা সো ৰিচেক কৰাৰ সময়ত তোমালোকে বা ৰিচেক কৰাৰ আগতে তোমালোকে এটো জনা উচিত যে মোৰ কেনে ধৰণে মই লিখিছিলো মই কিমান মাৰ্ক পোৱা উচিত মোৰ আনসাৰখিনি আসলতে একিউৰেট হৈছিল নে নাই এখিনি তোমালোকে জনাটো অতি প্ৰয়োজনীয় সো এইখিনি বহুত এটা ইম্পৰ্টেন্ট আছিল এইটো ভাল এটা সকলৰ কাৰণে ভাল এটা খবৰ আছিল সো তোমালোকে এই ইনফৰমেশনখিনি জনাটো আগতে উচিত ৰিচেক কৰাৰ আগতে যেহেতু প্ৰত্যেকটো সাবজেক্ট চেক কৰাৰ সময়ত 500 টকাকে তোমাৰ পৰা ল'ব
সো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, তোমাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা, যিহেতু সিহঁতে ন'টিফিকেশ্যনত এইখিনি কথা উল্লেখ কৰিছে যে কেনেদৰে চেক কৰিব। চ' তোমালোকে এইটো কথা মনত ৰাখি ৰিচেক কৰাৰ কাৰণে এপ্লাই কৰি দিবা। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবা আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলৰ সৈতে থাকিবা। বাই।